So welcome back to Gituraj Reviews. আৰু আজি আমি কথা পাতিম মিস্টাৰ জেএছবিৰ বিষয়ে। আৰু জেএছবিৰ বুলি কিবা এটা নতুনকৈ কভাৰ ভিডিও আহিছে, কথা পাতি আছো বাৰু সেইটোৰ বিষয়ে। তাৰে আগতে কৈ লৈছো জেএছবি হৈছে এগৰাকী এক্স টিকটকাৰ উইথ ওভাৰ 2 মিলিয়ন ফলোৱাৰ্স। টিকটকত মিস্টাৰ জেএছবিৰ ইমানে ফেন ফলোইং আছিল যে টিকটক বেন হোৱাৰ পিছত এখেতে যেতিয়া এখন বেলেগ প্লেটফৰ্মত ভিডিও বনাবলৈ আহিল তেতিয়া এখেতক সেই 20 লাখ মানুহৰ 1 লাখ মানুহেও ফলো কৰিব নাহিল। আৰু টিকটকৰ নিচিনাকৈ ইনষ্টাগ্ৰামতো হাগি ভিডিও বনাই এখেতে ফেমাস হ'ব বিচাৰিছিল, কিন্তু সেইটো হৈ নুঠিল। আৰু তাৰ পিছত ফলো টু ফলো বেক খেলি কিবা কয় 50k ফলোৱাৰ্স কৰিলে। ইয়াৰ বাৰু এটা ইউটিউব চেনেলো আছে আৰু চেনেলটোত মানুহৰ পৰা বহুত বেছি সাপোৰ্ট পায়, সেই কাৰণে 7000 যদি লাইক থাকে কেতিয়াবা 57000 থাকে ডিসলাইক। আৰু মৰমৰ কথানো কি কম, কমেন্টত মানুহে সকলোখিনি প্ৰমাণ কৰিয়ে দিয়ে। আৰু অসমৰ মোষ্ট ডিসলাইক ভিডিও ৰেকৰ্ডটো এখেতে বনাই থৈ দিছে, আৰু যিটো বহু বছৰলৈকে হয়তো কোনেও ভাঙিব নোৱাৰে। আৰু এখেতে ইউটিউবত দিয়া ভিডিওৰ কথানো কি কম। Hello guys, welcome to my YouTube channel and you watching Mr. JSB. মুখে দিয়ে মাত উলিয়াইছে নে কিবা বেলেগে দিয়ে মাত উলিয়াইছে গমে নাপায় কি কব। হেল্লো গাইস। আপুনি যদি কৰ্ম কৰি যদি বিফল হৈ গৈছে, আজিলৈকে সাকসেস হ'ব পৰা নাই, তেতিয়াহ'লে আজি মোৰ এই ভিডিওটো চাই। আপুনি যদি কিবা এটা কাম কৰি বিফল হৈছে তেতিয়াহ'লে সেই কামটো আপুনি চেষ্টা নকৰিব, জেএছবিৰ ভিডিও চাওক, সাকসেস আপোনাৰ নিজৰ ঘৰত আহি যাব। কুছ ভি প্ৰথম কি লাগিব, সেই ফিল্ডটোৰ নলেজ ল'ব লাগিব, ঠিক আছে। নলেজ লৈ সদায় বহি থাকিলে, কাম কৰিম বুলি ভাবি থাকিলে কেতিয়াও আপুনি সাকসেস লাভ। কোনোবা এটা ফিল্ডত যোৱাৰ আগতে আমি সেই ফিল্ডটোৰ নলেজ লৈ ল'ব লাগে। তেতিয়াহ'লে ভাই ইউটিউবত অহাৰ আগতে ইউটিউবৰ নলেজটো লৈ ল'ব লাগে। কিছ কৰি কাভাৰ ভিডিও বনালেতো মানুহ ফেমাস হৈ নাযায়, কিন্তু তোৰ মতে ইউটিউবত সাকসেস হোৱা ফৰ্মুলাটো সেইটোৱে। আৰু ইয়াৰ বোলে কিবা এটা নতুন কাভাৰ ভিডিও আহিছে, আৰু কাভাৰ ভিডিওটোৰ প্ৰমোচনি কেনেকৈ কৰিছে চাওক। আজ ইভিনিং 6 PM মে নিউ সং ৰিলিজ হোগা ইউটিউব চেনেল মিস্টাৰ জেএছবি। আৰু তলৰ ফটোখন আপোনালোকে ভালকৈ মনত ৰাখি থৈ দিয়ক, এইখনৰ কথাও পাতি আছো। আৰু তলৰ পোলটো চাওক। अरे कहना क्या चाहते हो? এতিয়া চাওক মিস্টাৰ জেএছবিৰ নতুন কাভাৰ ভিডিওৰ এইখন থাম্বনেইল। আপোনালোকে থাম্বনেইলখন ভালকৈ চাই থৈ দিয়ক, শেষত মই কিবা এটা কথা কৈ আছো। বাৰু আহকচোন কাভাৰ ভিডিওটো আমি চাই লওঁ। ভিডিওটোৰ প্ৰথমটো ভাল কথা, এবাৰ নিজৰ গাড়ীখন অনা নাই, এখন নৰ্মেল গাড়ী আনিছে। वाह কি ধুনিয়া এক্টিং, ফল পাৰিবলৈ হিল মাৰিব লাগে কিন্তু মাৰি আছে লৰাটোৰ গাত। इतने तेजस्वी लोग हैं हमारे पास। যেতিয়া ইউটিউব চেনেলটো নিজৰ হয়, কাভাৰ ভিডিওৰ কনসেপ্টটো নিজৰ হয়, তেতিয়া চাল দিয়াটো জৰুৰী হয়ে। গৈ আছে জেএছবি দা, আমাৰ বাইদেউ চাই আছে, বঢ়িয়া। প্ৰথমে মোক লাগে এই গানটো এডিট কোনে কৰিছিল, ইমান ফটোৱা কালাৰ গ্ৰেডিং, মানে যোনে ভাই এডিটিং কৰিছে অলপমান ভালকে এডিটিং কৰিব লাগে, গোটেইখন হালধীয়া কৰি পেলাইছে। বাকি বাৰু ঠিক আছিল, কিন্তু ইফালে বুকু, আমাৰ ফালেতো ইফালে কান্ধে থাকে, তহঁতৰ ফালে ইফালে বুকু থাকে নেকি? এটলিষ্ট মেট্ৰিকৰ বাবে ভালকে নপঢ়িলেও সেইকাৰণে 5-6টো ভালকে পঢ়িব লাগে, নহ'লেতো বুকু কাণ বুলি কবি, কান্ধক বুকু বুলি কবি, আৰু ক'ত কি কবি তো ঠিকনাই নাই। ডেটিঙত আহিছে, কথা পাতি আছে বাৰু ঠিকে আছে, তাৰপিছত ডাইৰেক্টলি ডেন্স আৰম্ভ হৈ গ'ল, আৰু তাকে দেখি আমাৰ জেএছবিও ডেন্স কৰিব ধৰিলে। এনে ভাই কোনফালেদি চিন্তা কৰোঁ বাৰু কথাবিলাক। ভিডিওটো দি এনেকুৱা দেখাইছে যে ইয়াৰ কিচিং চিনটো কৰিব মনে নাই, ছোৱালীজনীয়ে টানিছে কিন্তু ই চাই আছে কেমেৰাৰ ফালে। देखा आपने लापरवाही का नतीजा। ইয়াত মই তোমালোকক কাভাৰ ভিডিওটোৰ কিছুমান অংশ দেখুৱালো, আৰু এই ফটোখন অৰ্থাৎ যিখন ফটো ই থাম্বনেইলত ইউজ কৰিছিল আৰু ইনষ্টাগ্ৰাম হওক বা ইউটিউবৰ কমিউনিটিতে হওক ইয়াৰ গানটো প্ৰমোট কৰি আছিল, সেই ফটোখনৰ এটা চিনো এই গানটোত নাই। অৰ্থাৎ কি দেখুৱাব বিচাৰিলি ভাই জেএছবি, মানে সেই চিনটো মোৰ গানত আছে, তহঁতে চাবি, কিন্তু এই চিনটো ইয়াৰ গানত নাই। ইয়াৰ গানটো যেতিয়া মই ভালদৰে চালো তেতিয়াহে ধৰা পৰিল, আৰু ই মানুহক ডাইৰেক্টলি মিছলিড কৰি আছে, আৰু ইয়াৰ মেইন মটিভটো হৈছে নিগেটিভ পাব্লিচিটি। আৰু নিগেটিভ পাব্লিচিটি লোৱা গীতাৰ বিৰুদ্ধে যেতিয়া মই মাতো তেতিয়া মোৰ এগেইনষ্টত ভিডিও বনোৱা হয় আৰু মোক অভদ্ৰ বুলি কোৱা হয়। কিন্তু আপোনালোকলৈ ধন্যবাদ, আপোনালোকেও তাতে ভালদৰে উত্তৰ দিলে লাইক আৰু ডিসলাইকৰ জৰিয়তে। শেষত আপোনালোকলৈ এটা অনুৰোধ, যাতে গানটোত অভিনয় কৰা কাকো যায় আপোনালোকে পাৰ্সোনালি হেট নিদিয়া, কাকো পাৰ্সোনালি হেট দিয়া মোৰ উদ্দেশ্য নহয়, আপোনালোকক অলপমান সময় এন্টাৰটেইন কৰাহে। সো এইটোৱে আছিল আজি এটা ভিডিও, তেতিয়ালৈ লৈছো বিদায়, জয় অসম, নমস্কাৰ।
थोड़ा कम अकल हूं मैं, पर जिद्दी आज कल हूं। मैं ही थी समस्या, अब मैं ही सारा हल हूं। हारने में अव्वल हूं मैं, तभी तो अब सफल हूं। मत करना तुम तकल्लुफ, मैं अब अनस्टॉपेबल हूं।